वासुदेवाय दैवकी नन्दनाय नन्दगोप कुमाराय गोविन्दाय नमो नमः गोविन्दाय नमो नमः। নমস্কাৰ, মোৰ ফেচবুকৰ বন্ধু বান্ধৱীসকল আৰু সকলোলৈকে পবিত্ৰ জন্মাষ্টমীৰ এই শুভ মুহূৰ্তত আপোনালোকলৈ এটি কৃষ্ণৰ নাম আগবঢ়াব বিচাৰিছোঁ। ভুল ভ্ৰান্তি হ'লে সকলোৱে ক্ষমা চকুৰে চাই দিম আৰু আগবাঢ়ি যোৱাত সহায় কৰি দিম। ধন্যবাদ। এবাৰ শুনি চাওঁ আহকচোন। পুৱতি নিশাতে শিলে বৰশিলে নুশুনি প্ৰজাৰে পালি পহৰীয়া হবে নিদ্ৰা গইলে উপজিলে জগনা পুৱতি নিশাতে শিলে বৰশিলে নুশুনি প্ৰজাৰে পালি পহৰীয়া হবে নিদ্ৰা গইলে উপজিলে জগনা। কৃষ্ণ গোসাঁই মোৰ হে দয়াময় কংসৰ কাৰাগাৰে কান্দে আই দৈৱকী কৃষ্ণক কোলাতে কাইলৈ ৰাতিপুৱাই মোৰ বাচাক মাৰিব এচটা শিলতে কৃষ্ণ উপজিলে ডাঙৰ দীঘল হৈলে নন্দ যশোদাৰ ঘৰে লবনো আনিয়া খাইবা ক লাগিলা গোৱালি ঘৰে ঘৰে। ইহে হৰি উপজিয়ে শ্ৰী কৃষ্ণ বসুদেৱ
হৰিহে প্ৰথমে প্ৰণামো ব্ৰহ্ম ৰূপী সনাতন সৰ্বই অৱতাৰৰ কাৰণ নাৰায়ণ উপজিয়েই শ্ৰীকৃষ্ণই বসুদেৱক থৈ আনন্দৰ ঘৰে নকৰিবা ভয় তজু নাভি কমলত ব্ৰহ্মা ভৈ লাজাত যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত হে এনেকৈ শ্ৰীকৃষ্ণ ডাঙৰ হৈ ৰাসকেলিৰ মাজলৈ সোমাই গ'ল, অৰ্থাৎ যৌৱনপ্ৰাপ্ত শ্ৰীকৃষ্ণ হ'ল। তেতিয়া এই গোকুল বৃন্দাবন কৃষ্ণ গোসাঁই এ কানাই ধেনু চাৰে বাঁহী বজায় বাঁহীৰ মাতে শুনি ৰাধে মা যমুনাৰ বালিতে কলচি পেলায় যমুনাৰ বালিতে কলচি পেলায় গোকুল